হাই গাইস, নৱবৰ্ষৰ শুভেচ্ছা জনালো। আজি হৈছে আপোনাৰ গৰু বিহু। তো গাইস আমাৰতো গৰু নাই, আপোনালোকে জানেই চাগে আমাৰ গৰু নাই। তো আমাৰ ঘৰত চাৰিঠেঙা জন্তুৰ নামত গৰু যাতে নাই, নিয়মটো পালন কৰিব লাগবই। তো গাইস সেইকাৰণে আমি এতিয়া এহঁতকে ধুৱাম। বল বাছা এতিয়া জবৰে দিম বল তহঁতক। এতিয়া আমাৰ কুকুৰ ধোৱা প্ৰক্ৰিয়া আৰম্ভ হ'ল। কুকুৰ পলিচ দাঁড়িব তো পালিচ কৰাতে গাইছ আমি ভাবিছিলি যাই পাব নেকি, হেৰি কৰি কেনে আৰামে পাইছি দেখছি না, লতপত কৰা নাই, একদম বিন্দাছ ৰখি আছে। ফাইনেলি আমাৰ কুকুৰ ধোৱা হৈ গ'ল। তো দুটা কুকুৰ ধোৱালো। তো গাইছ এতিয়া মানে মই যাম মোৰ বেষ্ট ফ্ৰেণ্ড এটাৰ ঘৰত। তাহাঁতৰ মানে গৰু আছে দুটা। তো তাতে যাই আমি এতিয়া গৰুটো ধোৱাম আৰু আপোনালোক দেখাই আছোঁ। বলকতে গাইছ আমি তাকালৈকে যাই থাকোঁ। গাইছ এই বাবুহঁতে বোলে গৰু ধুৱাব ইচ্ছা কৰিছিল, বোলে ছাগালকেইটা ধুই মানে সিহঁতক ছাগালকেইটা ধুৱাব লাগে দিলোঁ। লাজ বাপৰে লাজ, সিহঁতে মানে কেমেৰাৰ আগত অলবাই লাজ কৰে। এই সৰুতে ইমান লাজ লাগে সিহঁতৰ। তো হ'লেও কিবাকৈ মই গম নাপাকে ভিডিঅ'টো কৰিলোঁ দিয়কচোন। মনটো মাতা যাওঁ। তো গাইছ আমি গৰুকেইটা পিছফালে লৈ আহিলোঁ, সিহঁতৰ বাৰীৰ পিছফালে। তো তাতে ধুনীয়াকৈ এতিয়া পানী দি আছে প্ৰথমতে, তাৰপিছত অলপমান খুহি দিব। গাইছ নিজৰ গৰু নাই যেতিয়া আৰু কি কৰিব, আগতে আছিল, এতিয়া ধৰক ইচ্ছা যায় ধুৱাবা, কিন্তু আৰু নিজৰ নাই যেতিয়া আৰু আহিলোঁ ধৰক একপাক মই ইহঁতৰ তাক। তাৰপিছত বাকীখিনি ক, বাকীখিনি চিনাকি পালিচ মিছে মাৰিবে নে? ভালকে পালিচ মাৰা। নাচবা নেকি তুমি? হা দীঘল পাত গৰু যাৰে জাত জাত, মায়ে সৰু বাইতে সৰু, তই হলি বৰ লাও খা বাংনা খা, বছৰে বছৰে বাঢ়ি যা। গৰু চৰু ধুই আহিলোঁ জাষ্ট। তো গাইছ মই লগতে এটা বস্তু লৈছোঁ, আপোনাক দেখাই আছোঁ। মানে আজি আমি অলপমান ফটোশ্বুট কৰিব যাম এই কেমেৰাটো লগত, তাৰ পৰা মই লৈ আহিলোঁ। তো গাইছ যদি মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব। ধন্যবাদ গাইছ।